ফ্ৰেণ্ডছ, নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি আপোনালোকলৈ লৈ আহিছোঁ একেবাৰে সহজতে বনাব পৰা এটা ৰাজমাহৰ ৰেচিপি। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আমি খুব কম সময়তে খুব সহজকৈ এই ৰাজমাহৰ ৰেচিপিটো আমি তৈয়াৰ কৰিব পাৰোঁ। তেনেহ'লে আহক বেছি পলম নকৰোঁ, ভিডিঅ'টোলৈ আগবাঢ়োঁ। যদি ফ্ৰেণ্ডছ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক এটা কৰিব, কমেণ্ট কৰিব, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে এয়া ৰাজমাহখিনি মই গোটেই ৰাতিটো তিয়াই ৰাখিছিলোঁ। তাৰপিছতে এয়া এতিয়া ভালদৰে ধুই লৈছোঁ। তাৰপিছতে দুটা ডাঙৰ বিলাহী এনেদৰে মই স্লাইচ কৰি কাটি লৈছোঁ। লগতে লৈছোঁ দুটা আলুকেইটাও মই এনেদৰে ভালদৰে ধুই ডাঙৰকৈ এনেদৰে টুকুৰাকৈ কাটি লৈছোঁ। তাৰপিছতে এতিয়া কুকাৰত এয়া কম পৰিমাণে পানী দি তাতে মই ৰাজমাহখিনি দিলোঁ। তাৰপিছতে ইয়াতে আলুখিনিও যোগ কৰি দিম। লগতে আমি বিলাহীখিনিও দিলোঁ আৰু কেঁচা জলকীয়া এইখিনি সময়তে আমি যোগ কৰি দিম। আৰু মই লগতে শুকান জলকীয়াও দি দিছোঁ এটা ইয়াতেই। তেল মাৰোঁতে আৰু মই জলকীয়া আকৌ ব্যৱহাৰ নকৰোঁ আৰু এতিয়া কুকাৰতে গোটেইখিনি দি দিলোঁ। তাৰপিছতে ইয়াতে নিজৰ জোখমতে নিমখখিনি দি দিব। তেতিয়া ৰাজমাহখিনি খুব সোনকালে সুন্দৰকৈ সিজি যায়। এতিয়া কুকাৰৰ ঢাকনিখন বন্ধ কৰি আমি মিডিয়াম ফ্লেমত গেছটো দি 5ৰ পৰা 6টা আমি চিটি আহিবলৈ দিম। যিহেতু গোটেই ৰাতিটো ৰাজমাহখিনি তিয়াই ৰখা হৈছিলে, গতিকে সহজেই সিজি যাব। এতিয়া 5টা মাৰিলে কুকাৰটো নমাই গেছটো বন্ধ কৰি দিলোঁ আৰু ঠাণ্ডা হোৱালৈ আমি ৰ'ব লাগিব। তাৰপিছতে এতিয়া আমি মছলাখিনি ৰেডি কৰি লৈছোঁ। নহৰু লৈছোঁ, আদা লৈছোঁ, পিঁয়াজ দুটা ডাঙৰকৈ স্লাইচ কৰি মই কাটি লৈছোঁ। এতিয়া কেৰাহীখনত তেল গৰম কৰি এয়া প্ৰথমতে দি দিলোঁ পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে আমি ভাজিব লাগিব। আৰু ইয়াতে আমি ৰাফলি যিখিনি আদা আৰু নহৰু আমি থেতেলিয়াই লৈছিলোঁ সেইখিনি আমি যোগ কৰি দিম। এয়া নহৰুখিনি আৰু আদাখিনিও আমি যোগ কৰি ভালদৰে আমি এইখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। একেবাৰে সহজকৈ এনেদৰে বনালে ৰাজমাহখনৰ টেষ্টটো হয়তো বহুতে ভাবিব পাৰে বেয়া হয় নেকি, কিন্তু নহয়, খুব ধুনীয়া এটা টেষ্ট হয়। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই প্লিজ এবাৰ ট্ৰাই কৰি চাব। সঁচাকৈয়ে কৈছোঁ, খুব ভাল পাব। এতিয়া ইয়াতে 1 চামুচ জিৰা গুড়ি আমি মিহলি কৰি দিলোঁ আৰু লগতে আধা চামুচ দিম ধনিয়া গুড়ি। এইখিনি ভালদৰে মিহলাই লৈ অলপ সময় আমি আকৌ ভাজিম। এয়া ধনিয়া গুড়ি আধা চামুচ দিলোঁ। তাৰপিছতে ইয়াতে আমি হালধিখিনিও নিজৰ জোখমতে মিহলি কৰি দিম। আৰু আপোনালোকে ইচ্ছা কৰিলে কালাৰিঙৰ কাৰণে কাশ্মীৰী ৰেড চিলি ব্যৱহাৰ কৰিব পাৰে। মোৰ আচলতে এইখিনি সময়ত কাশ্মীৰী ৰেড চিলি দিয়া নহ'ল, পাহৰিছিলোঁ, গতিকে মই পিছতেই যোগ কৰিলোঁ কাশ্মীৰী ৰেড চিলিটো। আপোনালোকে যদি যোগ কৰে এইখিনি সময়তে কাশ্মীৰী ৰেড চিলি যোগ কৰিব পাৰে। এতিয়া এই মছলাখিনিত আমি বইল কৰি লোৱা ৰাজমাহ আৰু বিলাহী আলুৰ মিশ্ৰণখিনি এনেদৰে দি দিম। তাৰপিছতে এইখিনি আমি উতলিবলৈ কিছু সময় এনেদৰে ৰাখি দিম। এয়া চাওক কি ধুনীয়া এটা ৰং আহিছে। মই এইখিনি সময়তহে এয়া পাহৰিছিলোঁ কাৰণে এইখিনি সময়তে মই কাশ্মীৰী ৰেড চিলি পাউডাৰখিনি যোগ কৰিছোঁ, যিহেতু জ্বলা নাই কালাৰিঙৰ কাৰণে। চাব খুব সুন্দৰ এটা ৰং আহে আৰু ইমান বেছি টেষ্টি হয় এই তৰকাৰীখন। সঁচাকৈয়ে কৈছোঁ, আপোনালোকে যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাব। এতিয়া ঢাকনিখন গুচাই এয়া চাওক কি ধুনীয়া এটা কালাৰ আহিছে আৰু আমাৰ ৰাজমাহখিনি কি ধুনীয়াকৈ উতলিছে। সেয়া আৰু ৰাজমাহখিনি দেখিলেই গম পাই নহয়নে খুব সুন্দৰকৈ সিজিছে বুলি। আপোনালোকক ওচৰৰ পৰা মই দেখাইছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ সিজি গৈছে। ৰাজমাহ যেতিয়া এনেদৰে সিজি যায় তেতিয়া আচলতে খাবলৈ ভাল হয়। যদি অকণমান নিসিজা যেন হৈ থাকে, টান হৈ থাকে, তেতিয়াহ'লে খাই ভাল নালাগে ৰাজমাহখিনি। এয়া চাওক মই হাতেৰে আপোনালোকক এটা ভাঙি দেখাইছোঁ।
চাওক কি ধুনীয়াকৈ সিজি গৈছে, গোটেই গুড়ি হৈ গৈছে নহয়নে? এনেদৰে সিজিলেহে আচলতে ৰাজমাহৰ তৰকাৰীখন খাবলৈ খুব সোৱাদ হয়। এতিয়া আমি গেছটো প্ৰায় বন্ধ কৰি দিব পৰা হ'লোৱেই। এয়া মই গেছটো বন্ধ কৰি ঢাকনখন মাৰি দিলোঁ। তো ফ্ৰেণ্ডছ, আমাৰ ৰাজমাহৰ এটা ধুনীয়া ৰেচিপি আমাৰ ৰেডি হৈ গ'ল। খুব সহজ আৰু খুব কম সময়তে বনাই খাব পৰা এই ৰেচিপিটো। তো ফ্ৰেণ্ডছ, আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ এটা লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ কমেণ্টবোৰে মোক আগুৱাই যোৱাত উৎসাহিত কৰিব, মৰম দিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।